एभ्रिवान नमस्कार मैं स्निग्धा आको एटा नतुन ब्लग লৈ আজি আপোনালোকৰ মাজলৈ আহিলো মই আপোনালোকক ইয়াৰ আগৰ মৰ্নিং ৱাকৰ ব্লগটোত কৈছিলুৱে যে মই যিখন টি গাৰ্ডেনত ফুৰিবলৈ যাওঁ মৰ্নিং ৱাক কৰিব যাওঁ এখন এদিন সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম আৰু ভাবিলো আজি আপোনালোকক দেখুৱাই দিওঁ যদি আপোনালোকে মোৰ মৰ্নিং ৱাকৰ ব্লগটো চোৱা নাই তেনে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু মোৰ কাজিন কেজনী অলৰেডি আহি পাই গলি ভাবিছো এতিয়া আমি স্টাৰ্ট কৰি দিও আৰু আপোনালোকে মোৰ লগত থাকিব আৰু চাই থাকিব ব্লগ উইথ স্নিগ্ধা এতিয়া ভিডিওটো স্টাৰ্ট কৰো আমি খুসকাহি কাহি গৈ আছো আৰু সেই হালধীয়া ৰঙৰ সাইনবোৰ্ডখন দেখিছেনে এখন চাওক আমি এতিয়া এটো ৰাস্তাৰে যাম চাওক আমি আহি বাগান পাই গলোহি কন্দলি টি ষ্টেট আমি এতিয়া এটো ৰাস্তাৰে যাম আহক দেৰি হৈছে সোনকালে এটো কোৱাৰ্টাৰতে আমি আগতে আছিলো এতিয়া আমাৰ নামত আছে কোৱাৰ্টাৰটো আমি কোৱাৰ্টাৰ এৰা নাই কাৰণ দেউতাৰ ৰিটায়াৰ হোৱা বেছি দিন হোৱা নাই আমি লাহে এৰিম কিন্তু এটো চাওক আগত ধুনীয়া আছিল কিন্তু দে এতিয়া মানুহ নাথাকাৰ কাৰণে এনেকুৱা হ'ল 5 বছৰ মান হ'ল আমি ইয়াত থাকাই নাই বলক দেৰি হৈছে এইটো দুৰ্গা মন্দিৰ ইয়াতে দুৰ্গা পূজা লক্ষী পূজা পাতা হয় আৰু ইয়াত এখন যিখন ফিল্ড দেখিছে ইয়াতে সিনেমা দেখুৱা হয় দুৰ্গা পূজাৰ সময়ত ডাঙৰ পৰ্দা লগাই পেলাই সিনেমা দেখায় চাওক আমি বাগানৰ ভিতৰত আহি গলো এফালে কলম দি থৈছে গতিকে আপোনালোকে পাতবোৰ নেদেখিব আৰু এফালে চাওক পাত আছে এখিনি কলম দিয়া নাই এখিনি চাগে দিব পাতখিনি কমপ্লিট কে তুলি হোৱাৰ পিছত বান্দৰ খেদিবলৈ লাখতি লৈছে এয়া সুমু বাহুবলী পষ্টুকে দেখুৱাই দে লাখতি খতি এয়া বোলে বাহুবলী এটো ষ্টাফ ক্লাব হয় ইয়াত বেডমিণ্টন খেলে আৰু বিভিন্ন ধৰণৰ খেল খেলে এয়া ফেক্টৰী মই ফ্ৰণ্ট গেটটো পোৱা নাই আপোনালোকৰ কাষৰ পৰা দেখুৱাই নিছো এই ৰাস্তাটোৰে গৈ ফ্ৰণ্ট গেটটো পাম কন্দলি টি ষ্টেটৰ আণ্ডাৰত 4টা ডিভিজন আছে ৰেংবেং হগুনবাহী কন্দলি আৰু তপজুৰি তাৰে মই আপোনালোকক এটা ডিভিজনলৈ আনিছো হগুনবাহী চাহ বাগিচা এয়া এটা ডিভিজন হে হয় কন্দলি টি ষ্টেটৰ আণ্ডাৰত মই যি আপোনালোকক দেখুৱাই আছো এখন চাওক বাগানৰ হস্পিটেল ইয়াত ডক্টৰৰ খৰচ আৰু মেডিচিনৰ খৰচ ফ্ৰী দিয়া হয় যোনে ইয়াত কৰ্মৰত অৱস্থাত আছে আৰু হস্পিটেলৰ ফ্ৰণ্টতে আছে ফেক্টৰীৰ মেইন গেটখন এখন চাওক ইয়াৰ ভিতৰত ফটোগ্ৰাফি আৰু ভিডিওগ্ৰাফি এলাউ নাই গতিকে মই আপোনালোকক ইয়াৰ ভিতৰখন দেখুৱাব নোৱাৰিলো বাহিৰৰ পৰাই দেখুৱাইছো এয়া ফেক্টৰীৰ কাষেৰে যিটো ৰাস্তা গৈছে সেইখিনি মই দেখুৱাইছো ফেক্টৰী বাহিৰে মই দেখুৱাব লগা হৈছে আপোনালোকক এইটো দেখিছেনে এইটো ডাঙৰ জেনেৰেটৰ হয় ইয়াৰ দ্বাৰা কাৰেণ্ট সাপ্লাই দিয়ে কোৱাৰ্টাৰ বিলাকত গতিকে আমাৰ আসলতে ক'ব গ'লে বাগানত কাৰেণ্ট নাযায় এই হস্পিটেলত ফুমাইও আহিলো আৰু হস্পিটেলত ৰিমজিম আৰু মই ৱেট জুখি আহিলো আমি যেহেতু ডেইলি মৰ্নিং ৱাক গৈ আছো চাওচোন বাৰু আমাৰ কিমান কমিছে তো মোৰ 1 কেজি কমিছে আৰু ৰিমজিমৰ নাজানো কমিছে নে নাই ইমানতে ভিডিওটো শেষ কৰিম বুলি ভাবিছো আৰু আপোনালোকে বাগানখন সম্পূৰ্ণ চালে আৰু বাগানখন চাই কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাব আৰু আসলতে মই যিখন বাগানলৈ আহিছো আপোনালোকক লৈ সেইখনৰ নাম হগুনবাহী চাহ বাগিচা কন্দলি টি ষ্টেটৰ আণ্ডাৰত 4টা ডিভিজন আছে তাৰে ভিতৰত হগুনবাহী চাহ বাগিচা এখন আৰু এই বাগিচাখনৰ নামটো আসলতে বহুত ইন্টাৰেষ্টিং ক'বলৈ গ'লে এই ঠাইখিনিৰ নাম প্ৰথমে আছিলে মইনামাৰী আৰু ইয়াত এবাৰ মানে কলেৰাৰ নিচিনা কিবা অচিন বেমাৰ এটা হৈছিলে তেতিয়াতো চিনাক্ত কৰিব পৰা হোৱা নাছিলে আৰু সেইকাৰণে সেই বেমাৰটোত ইয়াত থকা মানুহখিনি প্ৰায়ে মৰি শেষ হৈছিলে আৰু যি এজন দুজন মানে বাকী আছিলে তেওঁলোকে ইয়াৰ পৰা পলাইছিলে আৰু লাষ্টত এনেকুৱা এটা পৰ্যায় হৈছিলে যে ইয়াত মানে মৰা খ পেলাবলৈও মানে মৰা খ পেলাবলৈ মানুহ নাইকিয়া হৈ গৈছিল সেইকাৰণে লাষ্টত ইয়াত হগুনে আহি মানে
সেই মৰাশবোৰ খাইছিল তেনেকুৱা এটা লোকপ্ৰচাৰ আছে আৰু মানুহৰ মুখে মুখে চলি আহিছে এতিয়া কিমান সত্য সেইটো ময়ো নাজানো গতিকে সেইকাৰণে এই ঠাইখনৰ নাম শগুনবাৰী আছিলে আৰু ব্ৰিটিছৰ মুখত শগুনবাৰীটো গৈ শগুনবাহী হ'ল আৰু সেইকাৰণে এই ঠাইখনৰ নাম তেতিয়াৰ পৰাই শগুনবাহী চাহ বাগিচা আৰু সেইটোৱে ইয়াৰ নামটো ইণ্টাৰেষ্টিং আমাৰ ইয়াত আচলতে কঠীয়াতলিত বহুত ইণ্টাৰেষ্টিং জেগা আছে আৰু আপোনালোকক লৈ যাম তেনেকুৱা ঠাই দেখুৱাবলৈ আৰু ইমানতে আজি ব্লগটো মই শেষ কৰিম সকলোৱে বাই বাই এটা দি দিয়া বাই বাই